নমস্কাৰ প্ৰিয় বন্ধু, মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মই কেনেকৈ মোৰ চেনেলটোত 90 দিনৰ ভিতৰত মনিটাইজেশ্যন কৰিছোঁ সেইটো আপোনালোকক ক'বলৈ গৈ আছোঁ, যাৰ জৰিয়তে আপুনি অলপ হ'লেও উৎসাহিত হ'ব বা প্ৰেৰণা পাব। গতিকে মোৰ কথাখিনি অলপ ভালদৰে মনোযোগ দি শুনিব যে আমি কোনকেইটা কথাত বেছি গুৰুত্ব দিলে আমি সেই পৰ্যায়টো পাব পাৰোঁ। গতিকে আমি জানি অজানিতে প্ৰথমে আমি বহুতো ভুল কৰি পেলাওঁ। তাৰ কাৰণে আমি বহুত চেষ্টা কৰি আমাৰ চেনেলটো মনিটাইজ কৰিব নোৱাৰোঁ। সেইকাৰণে এই কথাখিনি চাব আপোনালোকে, আৰু চালে গম পাব যে কেনেকৈ মনিটাইজেশ্যন কৰিব লাগে বা কেনেকৈ আমি পাৰিমগৈ মনিটাইজেশ্যনটো কৰিবৰ কাৰণে। যেতিয়া মই সময় পাইছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে মই ইউটিউবত কিবা এটা কৰিম আৰু ইউটিউবৰ পৰা কিবা এটা উপাৰ্জন কৰিম। সেই কথাটো মই বহুত আগৰ পৰা ভাবি আছিলোঁ। গতিকে মই প্ৰথমে বহুত অনুসন্ধান কৰিলোঁ যে ইউটিউবত কেনেকৈ ভিডিঅ'বিলাক দিব লাগে, কেনেকৈ ভিডিঅ'ৰ এডিটিং কৰিব লাগে, সেই কথাবিলাক মই প্ৰথমে অলপ জানি লৈছিলোঁ, যাৰ ফলত মোক সহায় হৈছিলে। গতিকে যেতিয়া প্ৰথম অৱস্থাত মই ভিডিঅ'বোৰ দিছিলোঁ তেতিয়া সেই ভিডিঅ'বোৰ ভিউজ খুবেই কম আহিছিলে। আপোনালোকে দেখিব যে মোৰ স্ক্ৰীণত দেখিব যে ভিডিঅ'বোৰ প্ৰথম মোৰ যিবিলাক ভিডিঅ' আছিলে সেইবিলাক কিমান ভিউজ আহিছিলে। সেই ভিউজবিলাকৰ পৰা মোৰ মনটো বহুত ডিম'টিভেট কৰিছিলে, যাৰ কাৰণে মই বহুত আগবাঢ়িব নোৱাৰা নিচিনা এটা অৱস্থাত আছিলোঁ। তাৰপিছত মই কিছু মানুহৰ ভিডিঅ' চালোঁ কেনেকৈ কি কৰিব লাগে। সেই কথাখিনি চোৱাৰ পিছত তেতিয়া মই আকৌ পুনৰ ভিডিঅ'বিলাক বনাব আৰম্ভ কৰিলোঁ, আৰু তেতিয়া মই অলপ টেকনিকটো অলপ সলাই দিলোঁ যে এটা টেকনিকত বস্তুবিলাক বনাই থাকিলে মানুহে চাবলৈ নিবিচাৰে। গতিকে কোনটো টেকনিকত কোনটো হিচাপত বনালে মানুহে চাব বিচাৰে সেই কথাখিনি মই অকণমান ভালদৰে জানি বুজি সেই কথাবিলাক লৈ তাৰপিছত মই অলপ নতুন ডিজাইনত ভিডিঅ'বোৰ বনাবলৈ আৰম্ভ কৰিলোঁ, আৰু যাৰ ফলত ভিডিঅ'বোৰ লাহে লাহে ভাইৰেল হ'বলৈ ধৰিলে। প্ৰথম কথা হ'ল যে আপুনি যিকেইটা ভিডিঅ' দিব প্ৰথম অৱস্থাত সেইকেইটা যদি ভিউজ নাহে তেতিয়া আপুনি ডিম'টিভেট হ'ব পাৰে, কিন্তু তথাপিও আপুনি ভিডিঅ' বনাই থাকিব লাগিব। আৰু যদি আপুনি ভিডিঅ' বনোৱা যদি এৰি দিয়ে বা ভিডিঅ'ৰ এদিন দি 3 দিন নিদিয়ে তেতিয়াহ'লে আপোনাৰ ভিউজ একেবাৰে নাহিব। গতিকে সেই কথাটো মনত ৰাখিব। গতিকে যেতিয়া আমি ভিডিঅ'বোৰ দিওঁ তেতিয়া সেই ভিডিঅ'বোৰ ডেছক্ৰিপশ্যনটো চাব লাগিব, তাৰ টাইটেলটো চাব লাগিব যে আমি কি ধৰণে দিওঁ, লগতে আমি হেছটেগ কি ধৰণে দিছোঁ সেই কথাবিলাকো ইয়াত আহে। গতিকে আপোনালোকে সেইখিনি কথা ভালদৰে মনোযোগ দিব।